আমি আকৌ ওলাই আহিলোঁ হেৰি হৈ চবৰে ডেট চেঞ্জ ফাইনেলি যে আমি আহি পালোঁ ভবাই নাছিলোঁ যে আহি পাম বুলি আৰু আজি আমাৰ এতিয়া গ্ৰুমিং ছেকশ্যন হ'ব আমি তাৰ কাৰণে গৈ আছোঁ গ্ৰুমিং ছেকশ্যনত এতিয়া আৰু তাৰপিছত আৰু চাওঁ আৰু কেনেকৈ ফুৰিব চুৰিব বাৰু ফাৰ্ষ্ট টাইম আহিছোঁ কিবা এটা চাই যাব লাগিব ইয়াত ইভিনিঙত চাওঁ আৰু ক'ত কেনেকৈ যাব পাৰি আমিও গৈ থাকিম আপোনালোককো লৈ গৈ থাকিম বলক এতিয়া টেক্সিত উঠি লওঁ তাৰপিছত কথা পাতিম টেক্সিত আমাৰ জাৰ্ণি ষ্টাৰ্ট হৈ গৈছে কেনেকুৱা লাগিছে আপোনালোকে ক'ব দেই বাপৰে বাপ ইমান গৰম ইয়াত গাটো জ্বলা পোৰা কৰি গৈছে এফালে গৰম আনফালে ট্ৰেফিক জাম ইমান যে অশান্তি লাগিছে ইফালে আহি পাই অকণমান ৰেষ্টটো ল'ব নাপালোঁ গা পা ধুই চিধা ওলাই আহিছোঁ ফাইনেলি 15-20 মিনিটৰ মূৰত গাড়ীখন ষ্টাৰ্ট দিছে আৰু দেই আমাৰ হোটেলৰ পৰা হাওৰা ব্ৰীজখন নিচেই কাষতে খোজকাঢ়ি আহিলে 5 মিনিটমান লাগিব এই যে লোহাৰ ফ্ৰেমৰ নিচিনা দেখিছে এইখনে হ'ল হাওৰা ব্ৰীজ আমি এতিয়া হাওৰা ব্ৰীজৰ ঠিক তলতেই আছোঁ এইখন এখন উলমা দলং ইয়াত কোনো ধৰণৰ খুঁটা নৈৰ বুকুৰ পৰা বনোৱা হোৱা নাই এই দলংখনে হাওৰা আৰু কলকাতা চিটিক জইন কৰিছে বহুতে এই দলঙৰ তলতে থকা নদীখনতে গংগা নদীৰ সমাপ্তি হোৱা বুলিও কয় ইমান দীঘল এই দলংখনত এবাৰ আহিবলৈ বিৰাট মন আছে যদি পাৰোঁ সময় সুবিধা পালে এবাৰ নিশ্চয় আহিম আৰু আপোনালোককো দেখুৱাম হাওৰা দলং শেষ হোৱা জেগাৰ পৰা আৰু 2 মিনিটমান খোজকাঢ়ি গ'লেই কলকাতাৰ ফেমাছ শ্বপিং এৰিয়া বৰা বজাৰখন পোৱা যায় আমাৰ ড্ৰাইভাৰজনে আমাক সকলো জেগা ভালদৰে দেখুৱাই দিলে আৰু ক'ত কি পোৱা যায় সেই বিষয়ে ভালদৰে বুজায়ো ক'লে সময় পালে এদিন নিশ্চয় এই বজাৰখনলৈ আহিম কয় এই বজাৰখন আমাৰ গুৱাহাটীৰ ফেঞ্চি বজাৰতকৈও ডাঙৰ ৰাস্তাৰ কাষতে ব্লাউজত লগোৱা ঝুমকাবিলাক ওলমাই থোৱা দেখি মোৰ যে লয়ে লাগি গৈছে আমি আজি নেতাজী নগৰলৈ বুলি গৈ আছোঁ তাতে ভণ্টিহঁতৰ গ্ৰুমিং ছেশ্যন ষ্টাৰ্ট হ'ব আমি আহি ভিক্টোৰিয়া মেমৰিয়েলৰ ওচৰে পালোহি ভিক্টোৰিয়া মেমৰিয়েল পোৱাৰ আগতে এখন ডাঙৰ প্লেগ্ৰাউণ্ড আছে ইয়াতে অজস্ৰ ঘোঁৰা চৰি থকা দেখি মই ভিডিঅ'টো কৰি ল'লোঁ ইয়াতে বিভিন্ন ধৰণৰ ফটোশ্বুটবোৰো হৈ থাকে আমি বহুতো ফটোশ্বুটো ইয়াত কৰি থকা দেখা পাইছিলোঁ ভিক্টোৰিয়া মেমৰিয়েল পোৱাৰ আগে আগে এই ঘোঁৰা গাড়ীবোৰ দেখিবলৈ পোৱা যায় এই ঘোঁৰা গাড়ীৰ চালকজনক পইচা দিলে তেওঁলোকে এপাক এই ঘোঁৰা গাড়ীখনত ফুৰাই আনে মোৰো এই ঘোঁৰা গাড়ীকেইখনত উঠি চাবলৈ এবাৰ বিৰাট মন আছে উঠিবলৈ পাওঁনে নাপাওঁ সেয়া হ'লে নাজানো এই গোটেই ঠাইখিনিয়ে অজস্ৰ ঘোঁৰা আৰু ঘোঁৰা গাড়ীৰে ভৰ্তি হৈ আছে ভণ্টিহঁতৰ গ্ৰুমিং ছেশ্যন শেষ হ'ল আমি এতিয়া আকৌ বাছত উঠিলোঁ এতিয়া আমি গৈ আছোঁ নিউ মাৰ্কেটৰ ফালে চাওঁচোন ব'লক নিউ মাৰ্কেটত কি পোৱা যায় আৰু কি কিনিব পাৰোঁ কলকাতাৰ গাড়ীবোৰো আমাৰ গুৱাহাটীৰ চিটি বাছবোৰৰ নিচিনা নহয় অলপ বেলেগ হয় মই গতিকে তাৰ ভিতৰৰ পৰিৱেশটো এবাৰ আপোনালোকক দেখুৱাব চেষ্টা কৰিলোঁ মই আহি নিউ মাৰ্কেট পাই গ'লোহি তো মোৰ বেক চাইডে নিউ মাৰ্কেট আছে গতিকে আমি যাম অলপ দেৰি বজাৰ কৰাৰ আগতে কিবা এটা খাই লওঁ কাৰণ ৰাতিপুৱাৰ পৰা আমি একো খোৱাই নাই সেইকাৰণে এতিয়া চবেই কিবা এটা খাই লওঁ
নিউ মাৰ্কেটৰ অপজিটে থকা ফুটপাথতে ফাষ্ট ফুডৰ পৰা আদি কৰি সকলোখিনি বস্তুৱে পায়। কোল্ড ড্ৰিংকছ, জুচ চব পায়। আমি লচ্ছি খালোঁ। এতিয়া ৰাস্তাটো ক্ৰছ কৰি আমি নিউ মাৰ্কেটলৈ সোমাই যাওঁ আহক। মোৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিছে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো যদি ভাল পাইছে লাইক আৰু শ্বেয়াৰ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাপৰে বাপ, ইমান ভিৰ, লগতে কাৰো মুখত মাস্ক নাই। গতিকে বি কেয়াৰফুলি এবাৰ চাওঁ চব এফালৰ পৰা, আৰু সোনকালে যিমান পাৰোঁ সোনকালে ইয়াৰ পৰা ওলাই দিওঁ আৰু, নহ'লে এনেই ভয় লাগে ক'ভিডৰ ছিজন। বজাৰখন যথেষ্ট ডাঙৰ, গতিকে কেতিয়াবা ইয়ালৈ বজাৰ কৰিবলৈ আহিলে গতিকে দিনটো টাইম লৈ আহিব, যাতে গোটেই বজাৰখন ঘূৰি ভালদৰে চাই চিতি বস্তুবোৰ কিনিব পাৰে। আমাৰ হাতত সময় একেবাৰেই নাছিলে, যিহেতু আমি বেলেগ এটা কামৰ উদ্দেশ্যেহে ইয়ালৈ আহিছোঁ, গতিকে ফুৰিবলৈ তেনেকৈ টাইম নাই। চাওঁচোন এইখিনি সময়ৰ ভিতৰত কি কৰিব পাৰোঁ। আমি আহি আকৌ বাছত উঠিলোঁ। যিহেতু এইকেইদিন জাৰ্ণি কৰি আছোঁ আৰু ৰেষ্ট লোৱা নাই, সেইকাৰণে সকলোৱে ভাগৰো লাগি আছে। গতিকে ভাবিছোঁ এতিয়া ৰুমলৈকে যাওঁ আৰু অকণমান তাতে ৰেষ্ট লওঁ। ডেইলি আমি আহি ৰুম পালোহি, বহুত ভাগৰ লাগিছে। আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ।